প্ৰাৰ্থী উৎপল ব্ৰহ্ম ডাঙৰীয়া, ইয়াত উপস্থিত SC কমিটিৰ সভাপতি, মুখ্য উপদেষ্টা প্ৰমুখীয় নেতৃবৃন্দ, ইয়াত উপস্থিত প্ৰাক্তন MCLA খলিল ৰহমান ডাঙৰীয়া, NDP প্ৰগ্ৰেছিভৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰী ডাঙৰীয়া প্ৰমুখে বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ আৰু শ্ৰদ্ধা ৰাইজ, মই প্ৰথমে আপোনালোক সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ কাৰণে ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। मानगोनां रायजोफोर, बे समाव आङो बाहागो लानो हानाय साफ्रोमनोबो रंजालि बैसागुनि गाहाम हामलायनाय बावहरनाय जाबाय आरो आङो अबंलावरिनि खाथियाव आरज गाबदों नोंथांमोना बयबो गोदान बोसोराव आलो गोजोनै संसार जानो हागोन आरो बेजों लोगोसे नोंथांमोननि लुबैनाय हास्थायनाय गासैबो जाफुंसार महर मोनगोन आरो बयनिबो जिउआव गोजोन आरो देरहासारनाया फैगोन। बिनि थाखाय आङो अबंलावरिनि खाथियाव आरज गाबबाय। इतिमध्ये बहुत मूल्यवान कथाखिनि কৈ গ'ল। আজি আৰু দীঘলীয়া কথা ক'ব লগা আছে বুলি মই ভাবা নাই। এইখিনি কথাকে লৈ পেলাই আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ, আমি সমৰ্থন জনাইছোঁ আৰু ইতিমধ্যে স্পষ্ট হৈ গৈছে যে এইবেলি কোকৰাঝাৰ লোকসভা সমষ্টি অন্তৰ্গত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে আৰু পৰিৱৰ্তন বিচৰাটো একো ভুল কথা নহয়। আজি প্ৰাকৃতিক পৰিৱৰ্তন হয়। আমাৰ ৰঙালী বিহু আহিছে, বহাগ মাহ পৰিছে, আমাৰ গছ গছনি নতুন পাত লৈছে, প্ৰাকৃতিক সৌন্দৰ্য বাঢ়িছে। ঠিক তেনেধৰণৰ 17 বছৰীয়া হাগ্ৰামা মহিলাৰীৰ যে শাসন, এইটো মানে শুকান এটা গছৰ নিচিনা, ডাল পাত নোহোৱা গছৰ নিচিনা, শুকান প্ৰাকৃতিৰ নিচিনা, পানী নোহোৱা জীৱ নোহোৱা নিচিনা হৈ গৈছে। আৰু ইয়াত যদি জীৱ আনিব লাগে, ইয়াত যদি পানী দিব লাগে, ইয়াত যদি নতুন পাত আৰু ফুল ধৰিব লাগে, আমি পৰিৱৰ্তন আনিব লাগিব। পৰিৱৰ্তনে আমাৰ কাৰণে বহুত কিবা কিবি আনি দিয়ে আৰু সেইটো পৰিৱৰ্তন যেটো আমি বিচাৰিছোঁ সেইটো এনে নহয়, সেইটো আকাশৰ পৰা নপৰে। এই পৰিৱৰ্তনটো আমি নিজে কৰিব লাগিব। আজি কিছুমান কথা শুনি পেলাই, কিছুমান মানুহক দেখি পেলাই খুব দুখ লাগিছে। ৰাজনীতি কৰিবলৈ আহিছে, ভাল কথা। ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতন্ত্ৰ দেশ আৰু আমাৰ গণতন্ত্ৰৰ 72 বছৰ বয়স হ'ল। এই 72 বছৰ বয়সত ভাৰতৰ গণতন্ত্ৰ বহুত আগবাঢ়ি গ'ল। বহুত নেতাবিলাকে, বহুত ৰাজনীতিকবিদবিলাকে এটা মূল্যবোধৰ ৰাজনীতিৰ কথা পাতিছে, ৰাইজৰ উন্নয়নৰ কথা লৈ পেলাই, ভাল ভাল স্কিম লৈ পেলাই, দৰিদ্ৰ মানুহৰ কথা, দুখীয়া মানুহৰ কথা, খেতিয়কৰ কথা, হাতী খোৱা মানুহৰ কথা, এই আটাই কথাটো লৈ পেলাই আজি কি কি ভাল আঁচনি দিব পাৰে এইবিলাক লৈ পেলাই আলোচনা কৰিছে। কেন্দ্ৰীয় থকা ৰাষ্ট্ৰীয় দলবিলাকে বিভিন্ন আঁচনিক লৈ পেলাই আজি আলোচনা কৰিছে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, আজি অসমৰ এটা ইম্পৰ্টেণ্ট সবচে প্ৰয়োজন এটা সাংসদীয় এটা সমষ্টি, কোকৰাঝাৰ সমষ্টিত যিসকলে আজি ৰাজনীতি খেলিবলৈ আহিছে, তেখেতসকলৰ মুখত কোনো আঁচনি নাই, তেখেতসকলৰ হাতত কোনো আঁচনি নাই। ৰাইজক কেনেকৈ আগুৱাই লৈ যাব, শান্তি আৰু নিৰাপত্তা কেনেকৈ প্ৰতিষ্ঠা কৰিব, দৰিদ্ৰ দুখীয়া মানুহৰ কাৰণে কি কাম কৰিব, নিবনুৱাসকলৰ কি কাম কৰিব, খেতিয়কৰ কাৰণে কি কৰিব, মহিলাসকলৰ কাৰণে কি কৰিব, তেখেতসকলৰ কোনো আঁচনি নাই। অতি দুৰ্ভাগ্যজনক কথা। ৰাজনীতি মানে মানৱ সেৱা, মানুহক দাবী ধমকি দিয়া নহয়, টকা পইচা দি কিনা নহয়, ভেটিগ্ৰস্ত কৰা নহয়, জনবল বাহুবল ধনবল ব্যৱহাৰ কৰি ভোট কিনাটো ৰাজনীতি বুলি নকয়। ৰাজনীতিটো হৈছে মানৱ সেৱা। আৰু আজি যিটো ৰাজনীতি আমি দেখিবলৈ পাইছোঁ, এইটো অতিকৈ দুৰ্ভাগ্যজনক কথা বুলি আমি ক'ব লাগিব। এই 17 বছৰ হাগ্ৰামা BPFৰ যিটো দুৰ্নীতি অপশাসন আৰু আনপিনেদি 5 বছৰ হীৰা সগৰণীয়াৰ সমাজটো মিৰু বিভাজন কৰি কৰা ৰাজনীতি, এই দুটা পৰিৱেশে, এই দুটা পৰিস্থিতিয়ে, এই দুইজন নেতাৰ যিটো নেতৃত্বই আজি BTC অঞ্চলৰ 32 লক্ষ মানুহক আজি জুৰুলা কৰি পেলাইছে। ৰাইজ, আমি পৰিৱৰ্তন আনিবই লাগিব। আজি তেখেতসকলে এজনে এজনক বোকা চিটুৱাই আছে আৰু ৰাইজক বলিৰ পতা সাজাব বিচাৰিছে। হাগ্ৰামা মহিলাৰীৰ মুখত বড়োলেণ্ড আৰু অবড়ো, হীৰা সৰণীয়াৰ মুখতো একে বড়োলেণ্ড আৰু অনাবড়ো। তেখেতসকলে অনাবড়ো ৰাইজক একত্ৰিত কৰিব বিচাৰে, ভোট লাগে,
আৰু বড়োলেণ্ডৰ শব্দটো ব্যৱহাৰ কৰে এই দুইটা মানুহে একে ৰাজনীতি কৰি আছে কিন্তু আমাক কি লাগে আজি ইয়াত যিটো ভয় দেখুৱাইছে বড়োলেণ্ড হলে আপোনালোকক খেদি পঠাব কাটিব মাৰিব বিভিন্ন কথা আজি সকলোতকৈ ক্ষতিগ্ৰস্ত হোৱা দুইটা জনগোষ্ঠীৰ দুটা ৰাজনীতি দল একত্ৰিত হৈ ইলেকশ্যন খেলিছে এইটো আমাৰ কাৰণে ডাঙৰ মেছেজ আজি এই কাম কংগ্ৰেছে কৰা নাই এই কাম বিজেপিয়ে কৰা নাই এই কাম হাগ্ৰামাই কৰা নাই এই কাম বিপিএফে কৰা নাই এই কাম হীৰা শৰণীয়াই কৰা নাই এজন সাংসদ হিচাপে আপোনাৰ দায়িত্ব কি হীৰা শৰণীয়া ভাৰতৰ সংবিধানত কি লিখা আছে কি কোৱা আছে সাংসদ হোৱাৰ আগত আপুনি যি টি কথা ক'লে কিন্তু সাংসদ হোৱাৰ পিছত আপুনি কি কৰিব লাগিছিলে সমাজখন বান্ধিব লাগিছিলে নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ কথা ভাৰতৰ ঐক্য সংহতিৰ কথা এই ভাৰতৰ হিন্দু মুছলিম শিখ ইছাই বাথৌ ব্ৰহ্ম খ্ৰীষ্টান সবে একেলগে থাকিব পাৰিব লাগিব বড়ো অনাবড়ো অসমীয়া বঙালী মুছলমান হিন্দু সবে একেলগে থাকিব লাগিব কিন্তু তেখেতসকলে আজি মিৰু বিভাজন কৰিব বিচাৰিছে এনেকা মিৰু বিভাজন কৰি পেলাই ভাৰতত সমাজ গঠন কৰিব নোৱাৰে ভাৰতৰ সংবিধানত ইয়াৰ কোনো পাৰমিশন নাই আজি সেই কাৰণে নৱশৰণীয়া ডাঙৰীয়াই যিটো কৰিছে এইটো সংবিধানৰ পৰিপন্থী বুলি ক'ব লাগিব তো শ্ৰোতা ৰাইজ আজি যিটো কথা কৈছে বড়োলেণ্ডৰ কথা দি যিটো ভাবুকি দিছে কোনখন বড়োলেণ্ডৰ কথা কৈছে 1993 চনত বিএসসি গঠন হল বড়োলেণ্ড অটোনমাস কাউন্সিল 2003 চনত বিটিসি গঠন হল সেইটো বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু কোনটো বড়োলেণ্ডৰ কথা ভয় দেখাব বিচাৰিছে কাৰি যদি কিবা সমাধান হয় এই সমাধানত ভাৰতৰ সংবিধানে এই সমাধানটো কৰিব সংবিধানৰ বাহিৰত একো নহয় আৰু ভাৰতৰ সংবিধানে ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠী খিলঞ্জীয়া অখিলঞ্জীয়া ট্ৰাইবেল নন ট্ৰাইবেল হিন্দু মুছলিম সকলো একেলগে বসবাস কৰাৰ কাৰণে এটা ব্যৱস্থা কৰি দিছে ভাৰতৰ সংবিধানে আৰু হেতুকে আমাৰ কোনোবা নেতাবিলাকে যিসকলে সংবিধান বুজি নাপায় যিসকলে ৰাজনীতি বুজি নাপায় তেখেতসকলে আজি দমন নীতি চলাই পেলাই ইয়াত মানে ৰাজনীতি পৰিৱেশটো নষ্ট কৰিছে সামাজিক পৰিৱেশটো নষ্ট কৰিছে অৰ্থনীতি পৰিৱেশটো নষ্ট কৰিছে এইটোৱে অতিকৈ দুৰ্ভাগ্যজনক কথা তো সেইকাৰণে ৰাইজ আজি তেখেতসকলে যিটো ভাবুকি দিবলৈ আহিছে ইয়াত আপোনালোকে ভয় নাখাব ইতিমধ্যে ৰাইজে বুজি পাইছে তেখেতসকলৰ যিটো দুৰ্নীতি 17 বছৰৰ হাগ্ৰামা চৰকাৰৰ 5,000 কোটি টকা আহিল 5,000 কোটি টকা ৰাইজে কি পালে আজি আমাক হিচাপ লাগে হীৰা শৰণীয়াই 5 বছৰ এমপি হল 5 বছৰত 25 কোটি টকা তেখেতে পালে এই 25 কোটি টকাত কাৰ কি কাম কৰিলে বড়োৰ কৰিলে না অনাবড়োৰ কৰিলে বঙালীৰ কৰিলে না মুছলমানৰ কৰিলে কাৰ কি কাম কৰিলে হীৰা শৰণীয়া ডাঙৰীয়া হিচাপ দিয়ক আমি হিচাপ বিচাৰিছো আপুনি সংসদ কোকৰাঝাৰ সমষ্টিত এই 5 বছৰত তেখেতসকলে কাৰ কাম কৰিলে কোনটো জাতি আগুৱাই নিয়া কাম কৰিলে কোনটো ধৰ্ম আগুৱাই নিয়া কাম কৰিলে অকল জাতি ভেদাভেদ ৰাতিপুৱালে বড়োসকলক গালি পাৰা ৰাতিপুৱালে ভেদাভেদৰ ৰাজনীতি কৰা ইয়াৰ বাহিৰে একো কৰিবলৈ পৰা নাই হাগ্ৰামা মহিলাৰ ডাঙৰীয়া আপোনালোকে দেখিবলৈ পাইছে কোনবা যদি মিটিঙত আহে আধা ঘণ্টা লেকচাৰ দিলে 25 মিনিট মোক গালি পাৰি আপসু গালি পাৰি সময় কটায় কাৰণটো কি কাৰণ তেখেতৰ হাতত একো আঁচনি নাই ৰাইজক দিবলৈ একো আঁচনি নাই তেখেতে একোই কৰা নাই ৰাইজৰ কাৰণে যি কৰিছে নিজৰ কাৰণে কৰিছে সেইকাৰণে ৰাইজ আজি পৰিৱৰ্তনৰ কাৰণে আমি আগুৱাই আহিব লাগিব আজি ইউপিপিএল আৰু এডিএফে দৰিদ্ৰ মানুহৰ কাৰণে কাম কৰিব দুখীয়া মানুহৰ কাৰণে কাম কৰিব হিদিনা বিজনেছ দেখিবলৈ পাইছো হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই নিজৰ ভাষণ দি থাকোঁতে চানা বেপাৰী বড়ো বেপাৰীবিলাকক খং কৰিছে খং কৰিবই তেখেতসকল দুখীয়া মানুহ আৰু আমিতো তেখেতসকলক মৰম কৰোঁ আমিতো বিচাৰোঁ যিমান চানা বেপাৰী বড়ো বেপাৰী আছে ইয়াতে আহক আমি মাতো তেখেতসকলক আমি বিচাৰোঁ কিয়নো আমি দৰিদ্ৰ মানুহৰ কাৰণে কাম কৰিম দুখীয়া মানুহৰ কাৰণে কাম কৰিম আৰু দুখীয়া মানুহৰ কাৰণে আজি তেখেতসকলে ৰাজনীতি কৰিবলৈ আগুৱাই আহিছে এই বিটিসি অঞ্চলত কিমান হাজাৰ হাজাৰ নিবনুৱা যুৱতী আছে তেখেতসকলৰ কোনো সংস্থাপন নাই আজি হাজিৰা কৰি খাব লগা হৈছে বিভিন্ন কষ্ট কৰি খাব লগা হৈছে আমাৰ খেতি পথাৰ আজি শুকান হৈ আছে তাত কোনো ইৰিগেশ্যনৰ ব্যৱস্থা নাই ইয়াত কোনো এগ্ৰিকালচাৰ সিস্টেম মানে যেটো সাইন্টিফিক্যালি ডেভেলপ কৰিব লাগে এনেকুৱা একো ব্যৱস্থা নাই 5 বছৰৰ হীৰা শৰণীয়াই না পিডব্লিউডি ইঞ্জিনিয়াৰক লগ কৰিছে না পাব্লিক হেলথৰ ইঞ্জিনিয়াৰক লগ কৰিছে না পিএইচসিৰ ইঞ্জিনিয়াৰৰ লগত কথা পাতিছে না শিক্ষা ডিপাৰ্টমেণ্টৰ আইএছ কোনবা মানে ডাইৰেক্টৰৰ লগত কথা পাতিছে আমি একোই দেখা নাই খালি বিভাজনৰ ৰাজনীতি এই কাৰণে ৰাইজ আজি আমি এইখন আমাৰ ভাৰত এইখন আমাৰ অসম
এইখন আমাৰ বড়োলেণ্ড, এইখন আমাৰ বিটিএডি। এই বিটিএডি বড়োৰো হয়, মুছলমানৰো হয়, বঙালীৰো হয়, সকলো জাতি জনগোষ্ঠীৰ এই বিটিএডি। আমি সকলো সুৰক্ষিত থাকিব লাগিব। আজি ইয়াত যদি নিৰাপত্তা দিব পৰা নাই, হাগ্ৰামা মহিলাৰে দিব পৰা নাই। ইয়াত যদি নিৰাপত্তা দিব পৰা নাই, হীৰাখৰ ন্যায় দিব পৰা নাই। আৰু আপোনালোকে আজি এই দোষটো যদি বেলেগক জাপি দিয়ে, যিসকলে চৰকাৰত নাই, যিসকলে পাৱাৰত নাই, যিসকলে সাংসদ নহয়, MLA নহয়, এইটো যুক্তিহীন কথা। আমি চবে এইটো বুজি পাব লাগিব। তো এইকাৰণে ৰাইজ, মই বেছি দীঘলীয়া ক'ব বিচৰা নাই। আপোনালোকে অলৰেডি ডিচিশ্যন লৈছে। উৰ্খাওগৰা ব্ৰহ্ম জিকাটো 100% খাটাম হৈ গৈছে। ইয়াত আৰু দ্বিতীয় কথা নাই, 100% খাটাম হৈ গৈছে। সেইকাৰণে আজি ৰাইজ হিলডল ভাঙি স্বতঃস্ফূৰ্ত ওলাই আহিছে। আৰু আমি ইতিমধ্যে গম পাইছো, বড়ো সুৰক্ষা মঞ্চৰ চিফ এডভাইচাৰ আমাৰ লগত জইন কৰিবলৈ আহি আছে। বড়ো সুৰক্ষা মঞ্চৰ হীৰাকৰণ ইতিমধ্যে বড়োৰ বহুত জইন কৰিলে, বিভিন্ন দল সংগঠনৰ জইন কৰি আছে। চবে পৰিৱৰ্তন বিচাৰিছে। এইফালে হাগ্ৰামা BPF-ত গ'লে অকল টকা পইচা খাৱা লোৱা কাজিয়া পেচাল, এইটো কোনো শান্তি নাই, সমাজৰ কোনো কথা নাই। এইফালে হীৰাকৰণীয়া তাত গ'লে বড়োৰ লগত কথা পাতিব নালাগে, সমাজৰ লগত বিভাজনৰ সদায় কথা পাতে। কাক ধ্বংস কৰিব লাগে, কাক কি কৰিব লাগে, এইবিলাক কথা পাতে। মানুহবিলাক আজি বেয়া পাইছে। সমাজখন চবে শান্তি বিচাৰে, আগুৱাই যোৱাটো চবে বিচাৰে। তো সেইকাৰণে ৰাইজ, আমি পৰিৱৰ্তনৰ লগত থাকিব লাগিব, পৰিৱৰ্তন বিচাৰিব লাগিব। আমাৰ উঠি অহা নৱ প্ৰজন্মৰ কাৰণে আমাৰ যিটো বিটিএডি, সেইটো সুন্দৰকৈ আমি সাজাব লাগিব। সেইকাৰণে মই বেছি দীঘলীয়া নকওঁ। আপোনালোকে ইতিমধ্যে যেনেকৈ আজি হিলডল ভাঙি ওলাই আছে, এইটোৱে প্ৰমাণ যে পৰিৱৰ্তন হ'বই। এই পৰিৱৰ্তনটো ইয়াতে সীমিত হ'ব নালাগে। এই পৰিৱৰ্তনটো বিটিএডিতো পৰিৱৰ্তন আনিব লাগিব। এই পৰিৱৰ্তনটো এছেম্বলিতো পৰিৱৰ্তন আনিব লাগিব। আজি আমি দেখিবলৈ পাইছো, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ পিছতে কৈছিলে, 0 টলাৰেন্স, কৰাপশ্যনটো মই সহ্য নকৰোঁ। এই অসমৰ কৰাপশ্যন, অসমৰ পৰা দুৰ্নীতি কৰাপশ্যন বন্ধ হ'ব লাগিব। আজি তেখেতে নিজৰ কাৰ্যকালত যদি APSC কেলেংকাৰীটো যদি তদন্ত কৰিব পাৰে, BTCত আজি যে উন্নয়ন হোৱা নাই, কোটি কোটি টকা যে আত্মসাৎ কৰিলে, কৰাপশ্যন কৰিলে, ইয়াৰ ওপৰত কিয় ইনকুৱাৰী দিব নোৱাৰে? সেইকাৰণে ৰাইজ, আজি যদি পৰিৱৰ্তন হয়, 5,000 কোটি টকাটো ক'ত খালে, ইয়াৰ প্ৰথম হিচাপ হ'ব লাগিব। আৰু যিসকলে পইচা খাইছে জেলত যাব লাগিব। যিসকলে আইৱা ঘৰৰ পইচা খাইছে, যিসকলে ৰাইজৰ টয়লেট বনোৱাৰ পইচা খাইছে, যিসকলে দুখীয়া মানুহৰ আজি IBS স্কিমৰ পইচা খাইছে, মহিলাসকলৰ সেল্ফ হেল্প গ্ৰুপৰ পইচা খাইছে, এই সকলক প্ৰথম ইনকুৱাৰী কৰি জেলত পঠাব লাগিব। ইয়াৰ বাহিৰে বেলেগ বিকল্প নাই। সেইকাৰণে ৰাইজ, বতৰ বেয়া হৈ আহিছে, মই বেছি ক'ব বিচৰা নাই। আপোনালোকক সকলোলৈ বিনৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। সকলো শান্তি সম্প্ৰীতিৰে থাকক আৰু 23 তাৰিখে সকলো ওলাই আহক আৰু ট্ৰেক্টৰৰ ছবিত ভোট দিয়ক।